নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ টপিক ৱাইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় কেইটামান প্ৰশ্ন। আপুনি যদি এইটো চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোৱাৰ কাৰণে। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, চীনৰ দুখ বুলি কোনখন নৈক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব হুৱাংহো নদী। দ্বিতীয় প্ৰশ্নটো হ'ল, বিহাৰৰ দুখ বুলি কোনখন নৈক কোৱা হয়? উত্তৰ হ'ব কোচি নৈ। তৃতীয় প্ৰশ্নটো হ'ল, বেংগল চৰ বুলি কোনখন নৈক কোৱা হয়? অৰ্থাৎ বেংগলৰ দুখ বুলি কোনখন নৈক কোৱা হয়? উত্তৰ হ'ব দামোদৰ নৈ। পিছৰ প্ৰশ্নটো হ'ল, চিটি অৱ দ্য গল্ডেন টেম্পল বুলি কাক জনা যায়? উত্তৰ হ'ব অমৃতসৰক। লেণ্ড অৱ মিডনাইট ছান বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰৱে। নৰৱে দেশক লেণ্ড অৱ মিডনাইট ছান বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয়? উত্তৰ হ'ব পামিৰ মালভূমি। পিছৰ প্ৰশ্নটো হ'ল, সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব জাপান। পিছৰ প্ৰশ্নটো হ'ল, মুকুতাৰ দ্বীপ বুলি কাক কোৱা হয়? উত্তৰ হ'ব বাহৰিন। পিছৰ প্ৰশ্নটো হ'ল, আইলেণ্ড অৱ ক্লভছ বুলি কাক কোৱা হয়? অৰ্থাৎ লঙৰ দ্বীপ। উত্তৰ হ'ব জাঞ্জিবাৰ। পিছৰ প্ৰশ্নটো হ'ল, লেণ্ড অৱ গল্ডেন পগোডা বুলি কাক কোৱা হয়? উত্তৰ হ'ব ম্যানমাৰ। পিছৰ প্ৰশ্নটো হ'ল, পিংক চিটি বুলি কাক কোৱা হয়? উত্তৰ হ'ব জয়পুৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল, কেংগাৰুৰ দেশ বুলি কাক কোৱা হয়? উত্তৰ হ'ব অষ্ট্ৰেলিয়া। লেণ্ড অৱ থাউজেণ্ড লেক বুলি কাক কোৱা হয়? উত্তৰ হ'ব ফিনলেণ্ড। আৰৱ সাগৰৰ ৰাণী বুলি কোনখন নৈক কোৱা হয়? উত্তৰ হ'ব কোচি নৈ। পবিত্ৰ ভূমি অৰ্থাৎ হলি লেণ্ড বুলি কাক কোৱা হয়? উত্তৰ হ'ব পেলেষ্টাইন। আমাৰ পিছৰ প্ৰশ্নটো হ'ল, গল্ডেন গেটৰ চহৰ বুলি কাক কোৱা হয়? উত্তৰ হ'ব ছান ফ্ৰান্সিস্কো। পিছৰ প্ৰশ্নটো হ'ল, আকাশচুম্বী চহৰ অৰ্থাৎ চিটি অৱ স্কাই ক্ৰেপাৰ্ছ বুলি কাক কোৱা হয়? উত্তৰ হ'ব নিউয়ৰ্ক। পৰৱৰ্তী প্ৰশ্নটো হ'ল, চিটি অৱ ছেভেন হিলছ, ইয়াৰ আৰু এটা নাম হৈছে ইটাৰনাল চিটি বুলি কাক কোৱা হয়? উত্তৰ হ'ব ৰোম। পৰৱৰ্তী প্ৰশ্নটো হ'ল, বগা হাতীৰ দেশ বুলি কাক কোৱা হয়? উত্তৰ হ'ব থাইলেণ্ড। আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, চিটি অৱ ইটাৰনাল ৰোমান্স বুলি কাক কোৱা হয়? উত্তৰ হ'ব তেজপুৰক। ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।